আৰু আৰএমপি ৰূপনাথ ব্ৰহ্মৰ যিটো ৰিপুটেশ্যন, এই ৰিপুটেশ্যনত কোনো ধৰণৰ তাতে প্ৰব্লেম নহয়, সেইটো নজৰ ৰাখি ৰাইজে এই হস্পিটেলখনক যেনেকৈ ৰিফাৰেল হস্পিটেল, এই ৰিফাৰেল হস্পিটেল বা ডিষ্ট্ৰিক্ট হস্পিটেল কোনোকৈ পাক, তেনেকুৱা আমাৰ ৰাইজৰ দাবী। আৰু সেই ৰাইজৰ দাবী হিচাপে যিটো আমাৰ আৰএমপি চিভিল হস্পিটেলৰ যিটো ষ্টেটাছ কো মেইনটেইন হ'ব লাগে, সেইটো ষ্টেটাছ কো মেইনটেইন কৰাৰ কোনো প্ৰয়োজন নাই বুলি ইয়াৰ উত্তৰটো দিছে। কিন্তু ৰাইজে বিচাৰিছে আৰএমপি চিভিল হস্পিটেলটো ডিষ্ট্ৰিক্ট হস্পিটেলেই হৈ থাকক, এই সেনেকুৱা ৰাইজৰ দাবী। আৰু এমাৰ্কেশ্যন হোৱাৰ পিছত এইখন হস্পিটেল আৰু এই ডিষ্ট্ৰিক্ট নাথাকে, কাৰণ এইটো এমাৰ্কেট কৰিব। যেতিয়া লাষ্ট এছেম্বলিত মই সেইটো হাউচত ইজুকেট কৰিছিলোঁ, তেতিয়া মোৰ কথাটো শুনিবলৈ বিচৰা নাছিলে। আৰু সেইটোৱেই আজিৰ দিনত আহি সত্যতা প্ৰমাণিত হ'ল যে এমাৰ্কেশ্যন হোৱাৰ পিছত কোকৰাঝাৰ চিভিল হস্পিটেল আজিৰ দিনত যিটো ৰাইজে পাই আছে, ৰাইজৰ যিটো সেৱা, এই সেৱাটো আৰু নাপায়। ইয়াৰ কাৰণে ৰাইজৰ যিটো দাবী, ৰাইজৰ আৱেগ আৰু অনুভূতি আৰু বড়ো পলিটিক্সত বা আমাৰ অসমৰ ট্ৰাইবেল পলিটিক্সত গান্ধাৰী হিচাপে জনাজাত ৰূপনাথ ব্ৰহ্মৰ নামটো কোনোমতেই যাতে মুচি নাযায়, তাৰ কাৰণে বৰ্তমানৰ যিটো আমাৰ BTC গভৰ্ণমেণ্ট, এই BTC গভৰ্ণমেণ্টে নিশ্চয় ৰাইজৰ প্ৰতি সন্মান আৰু ৰাইজৰ দাবীৰ প্ৰতি শ্ৰদ্ধা ৰাখি কোকৰাঝাৰ যিটো আমাৰ আৰএমপি চিভিল হস্পিটেল, জিলা ৰিফাৰেল হস্পিটেল, এই জিলা ৰিফাৰেল হস্পিটেলখন যাতে তেনেকৈ থাকিব পাৰে, ৰাখিব পাৰে, ৰাইজৰ সেৱা কৰিব পাৰে আৰু ৰাইজৰ যিটো আশা, এই আশা যাতে সন্মান দিয়া হয়, তাৰ কাৰণে মই আৰু প্ৰস্তাৱ আজিৰ হাউচত মই এইখিনি মই কোনো কোকৰাঝাৰ অঞ্চলৰ ৰাইজৰ হৈ চৰকাৰৰ প্ৰতি মোৰ অনুৰোধ থাকে। ধন্যবাদ। Honorable M. মাননীয় অধ্যক্ষ মহোদয়, মই জনাব বিচাৰিছোঁ আমাৰ হাউচত অপজিশ্যন লিডাৰক মানিছোঁ আমি যে ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া তেওঁ এজন কাণ্ডাৰী আছে, তেওঁৰ আমি যথেষ্ট সন্মান কৰোঁ আৰু শ্ৰদ্ধাও কৰোঁ। আমিও নিবিচাৰোঁ যে ৰূপনাথ ব্ৰহ্ম নামটো নাইকিয়া হৈ যাওক, সেইটো আমিও নিবিচাৰোঁ। কিন্তু যেহেতু অসম চৰকাৰৰ মানে ইনষ্ট্ৰাকশ্যন বা অৰ্ডাৰ এমালুৱেশ্যন হ'ব লাগে, তো সেইমতে ফুল ফ্লেজেড এতিয়ালৈকেও এমালুৱেশ্যন হোৱা নাই, কিছু পাৰ্ট তাতে এমালুৱেটেড হৈ গ'ল। আৰু বাদ বাকী যিহেতু হস্পিটেলত কাম চলি আছে, ডেলিভাৰী হওক বা অপিডিৰ যিটো ট্ৰিটমেণ্ট, ডক্টৰ পেচেণ্ট, এইবিলাক চব মানে চোৱা মেলা এতিয়া হৈ আছে। কিছু পাৰ্ট যিটো আমাৰ এমালুৱেট কৰিবৰ ইনষ্ট্ৰাকশ্যন আছে, সেইটো আমি কৰিছোঁ। আৰু ৰূপনাথ ব্ৰহ্ম নামটো যাতে মুচি নাযায়, সেইটো আমি চেষ্টা কৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছোঁ, আমাৰ চিফ প্ৰমোটৰ ছাৰক বহুত কেইবাৰ এই বিষয়টো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছে। তেখেতে কৈছে ঠিক আছে, প্ৰস্তুত আছে, কাম ঠিক কৰা যায়। ৰূপনাথ ব্ৰহ্ম নামটো আমিও মানে হেৰাছ কৰিব বিচৰা নাই, ডিলিট কৰিব বিচৰা নাই। তো ঠিক আছে, দেৱাশা ডাঙৰীয়াক মই ভাল লাগিছে, তেওঁ কথাটো কৈছে। যি হাল্লা ফুলা হোৱা নাই, মই ভাবিছিলোঁ বহুত হাল্লা হৈ যাব নেকি, তেখেতে হেৰি কৰিছে। তো আমি ৰাইজৰ কামটোৰ কাৰণে আহিছোঁ, চৰকাৰ বনাইছোঁ, ৰাইজৰ আমি সদায় ভাল বিচাৰোঁ। ৰাইজৰ যিটো সেইটো আমি মানে জানাৰ চেষ্টা কৰিম যে স্পীকাৰ ছাৰ, মোৰ ইয়াত অবজেকশ্যন আছে। তেওঁ এই কথাটো কিয় ক'লে দেৱাশা ছাৰে হাল্লা গুল্লা কৰিব? ইট ইজ আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড। আৰু সেইটো মানে এনেকুৱা পবিত্ৰ সদনত এনেকুৱা শব্দ ব্যৱহাৰ কৰাটো উচিত নহয়। আৰু আমি MCLA ভাই, ইলেক্টেড MCLA, বৰ সমষ্টি
সমষ্টিত হয় মোৰ সমষ্টিৰ ভিতৰত পৰে আৰু বেছি কৰি লৈছে সেইটোৰ কাৰণে যে মই হাল্লা ধুলা কৰিব বুলি খুব ভাবিছিল এনেকুৱা খাচিত কৰাটো মই মানিব নোৱাৰে মানি ল'ব নোৱাৰে আমি যুক্তি সহকাৰে আৰু ৰাইজৰ আৱেগ আৰু ৰাইজৰ যিটো প্ৰয়োজনীয়তাটো দেখি পেলাই আমি সেই দাবীটো ৰাখিছোঁ তেখেতে এই কথাটো উইথড্ৰ কৰিলে ভাল নহ'লে যিটো আমাৰ সদনৰ পবিত্ৰতা এই পবিত্ৰতাটো অলপ অপমান কৰা যেন লাগে আমিতো হাল্লা কৰিব কিয় হাল্লা আপোনাৰ মানে সাপ্লিমেন্টারি কুৱেশ্যন আছে যদি অলপ ক'ব স্পিকাৰ ডাঙৰীয়া নেক্সট কুৱেশ্যন লৈ যাওঁ সাপ্লিমেন্টারি কুৱেশ্যন যদি আছে আপোনাৰ সাপ্লিমেন্টারি মানে তেওঁ এই শব্দটো কিয় ব্যৱহাৰ কৰে এই পবিত্ৰ সদনত মই এটা কথা ক'ব বিচাৰিছোঁ এখেতে যদি আনডেমক্ৰেটিক কথা কৈছে আমি MCLA ভাই কথাটো আপুনি কিয় উল্লেখ কৰিলে ইয়াৰ উত্তৰটো আপুনি দিব লাগে কি কৈছে আপুনি ভাই আমি MCLA ভাই ভাই ক'লে আপুনি হ'ব এইটো মই MCLA আপুনি সাপ্লিমেন্টারি কুৱেশ্যন আছে যদি তেনেকুৱা কথা কি কয় কোনেবা সেইটো আমি কেনেকৈ মানিম কওকচোন আপোনালোকে যদি সন্তুষ্ট হৈছে আমাৰ মই সন্তুষ্ট হোৱা নাই ইয়েমৰ যেটো কুৱেশ্যন সন্তুষ্ট নহয় সাপ্লিমেন্টারি কুৱেশ্যন আছে ৰিলেটেড উইথ RNB হস্পিটাল চিভিল Honorable Speaker sir, মই এটা ইয়াত কৰি ক'ব বিচাৰিছোঁ জাষ্ট এটা পইণ্ট আউট কৰি ক'ব বিচাৰিছোঁ ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ কথা চবেই জানে আৰু আমাৰ আগশাৰীৰ এজন পলিটিচিয়ান আছিলে আৰু অসমৰে বা সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰে এজন ৰেচপেক্টেড মানুহ আছিলে এতিয়া কথাটো আমি আহিছোঁ যে এখন হস্পিটেলৰ স্টেটাস কো মেইনটেইন কৰা নকৰা তেখেতৰ নাম ৰাখা নাৰাখা তেখেতৰ নামটো কোনো মুছি দিব বিচৰা নাই ইয়াত এটা আননেচেসাৰী এটা ইমোশনাল এটা ক্ৰিয়েট কৰি কোকৰাঝাৰৰ যিটো মেডিকেল কলেজ আজি হৈছে এই মেডিকেল কলেজখন হ'ব লাগে না নালাগে এই কথাহে এটা কুৱেশ্যন আহিছে যে কিছুমান আগৰ পৰা আমি কিছুমান দিনৰ পৰা দেখা পাই আছোঁ যে লোৱাৰ আসামত বড়োলেণ্ডত এখন মেডিকেল কলেজ হোৱা কোকৰাঝাৰত এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ আৰু এটা এচিভমেণ্ট সেই মেছেজ আৰু এচিভমেণ্টটো আমি খুব হোল হাৰ্টেডলি ৱেলকাম কৰিব লাগে এক দুই নম্বৰ ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো নাম এইটো কোনোদিন ইয়াৰ পৰা মুচি দিয়াটো আমি নিবিচাৰোঁ আৰু ইয়াৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টে ইতিমধ্যে এটা ষ্টেচুও বনাই আছে মই গম পাওঁ মই এগেইন এটা কথাই ক'ব বিচাৰিছোঁ আমাৰ অপজিশ্যন লিডাৰ ডাঙৰীয়া যিটো কথাটো আনিছে যে আমি কিয় এখন মেডিকেলৰ ডিষ্ট্ৰিক্ট হস্পিটেলৰ ৰঘুনাথ ব্ৰহ্মৰ নামটো কনফাইন থাকিব লাগিব তেখেতসকলে ইমান বছৰ চৰকাৰ চলালে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো যদি ষ্টেটৰ এটা মানে অনাৰ পাব পাৰে ৰঘুনাথ ব্ৰহ্ম কিয় আনিব নোৱাৰে এইটোতো নেশ্যনেল অনাৰ পাব লাগে তো আমাৰ হাউচে সিফালেহে আমি চিন্তা কৰিব লাগে আমি কিয় ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াক এটা হস্পিটেলত কনফাইন কৰি ৰাখিব লাগে ইয়াত আমাৰ আজিৰ সদনত যেহেতু আলোচনা কৰিছে আমি এটা প্ৰস্তাৱহে আনিব লাগে যে ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামত কাউন্সিলত এটা ভাল এৱাৰ্ড হ'ব লাগে ষ্টেটত এটা ভাল এৱাৰ্ড হ'ব লাগে আৰু ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামটো আমি প্ৰপ'জ কৰিব লাগে যে নেশ্যনেল লেভেলত নিবৰ কাৰণে তো এতিয়া আমি সিফালে ফ'কাছ নকৰি বেলেগ কথাত ফ'কাছ কৰাটো খুব মই এটা হেল্ডি ডিছকাশ্যন বুলি মই নাভাবোঁ সেইকাৰণে মই ভাবোঁ যে আমাৰ অপজিশ্যন লিডাৰ ডাঙৰীয়া তেখেতসকলে যদি তেনেকুৱা প্ৰপ'জেল আনে আমি গভৰ্ণমেণ্টে আমি সেইটো বিবেচনা কৰিম আমাৰ মাজত আৰু অনাগত দিনত ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নিচিনা আৰু কোন কোন তেনেকুৱা হিৰ' আমাৰ লোৱাৰ আসামৰ পৰা বড়োলেণ্ডৰ পৰা বড়ো কমিউনিটিৰ পৰা এই অঞ্চলৰ পৰা ষ্টেট ৰিপ্ৰেজেণ্ট কৰা নেশ্যনেল ৰিপ্ৰেজেণ্ট কৰা আমাৰ লিডাৰশ্বিপ দিয়া সেই সকলক আমি অনাৰ দিবলৈ আমাৰ গভৰ্ণমেণ্টখনে কেতিয়াও পিছুৱাই নাথাকে থেংক ইউ ব্ৰহ্মই কৈছে পানীৰাম ব্ৰহ্ম কৈ আছে আমাৰ বুলি MCLA নাই তেখেতে কওক পানীৰাম ব্ৰহ্মই কওক আমাৰ যিটো
মানে মেটাৰ হাউচত যিটো আলোচনা কৰিছে মই দেখিছোঁ ব্ৰিটিছৰ চিফ মহোদয়ে ইয়াত কিছু মানে এনচাৰ দিছে এটা কথা সেইটো কৈ থাকে যে আগৰ চৰকাৰ এই কথাটো কিয় আনি থাকে আপোনালোকে এতিয়া পৰিৱৰ্তন চৰকাৰ নতুন চৰকাৰ কৰিছে আপোনালোকে কৰক আমাৰ অবজেকশ্যন নাই উই হেভ নো অবজেকশ্যন ডু এণ্ড গো হেড কি পুৰণা চৰকাৰ আপোনালোকে কি কৰা নাই এইটো কি ৰিফাৰেঞ্চ কৰি আনিব লাগে হা সেইটো ভাল কৰা নাই নেক্সট কুৱেশ্যন আহিব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 3